হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল জিতু খান ব্লগছ। তো ফ্ৰেণ্ডছ, আপোনালোক সকলোৱে কেনে আছে? আশা কৰোঁ ভালেই আছে। তো ফ্ৰেণ্ডছ, মই আজি ৰাতিপুৱা মান বাজে 6:21 আৰু মই আহিছোঁ নদীৰ পাৰত। এইটো চাওক কিমান কোঁৱৰা হৈ আছে, কিমান কুঁৱলী পৰিছে। আমি অলপ কিবা এটা সৰু কামত আহিছোঁ। তো আপোনালোকক আজি ৰাতিপুৱাৰ দৃশ্যটো দেখুৱাবলৈ আশা কৰিছোঁ যে আপোনালোকক আজি নদীৰ পাৰৰ দৃশ্যটো, ৰাতিপুৱাৰ দৃশ্যটো দেখুৱাম। সেইকাৰণে বলো যে সৰু এটা ভিডিঅ' বনাই দিওঁ। তো চাওক নদীৰ পাৰৰ দৃশ্যটো। ইউটিউবত বহুত দিন ধৰি ভিডিঅ' আপলোড কৰা হোৱা নাই। ভাবিছোঁ এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দুই এটাকে আপলোড কৰি থাকিম। তো ভিডিঅ'টো যদি ভিডিঅ'ত ইমান একো কিছু নাই, ৰাতিপুৱাৰ বাছ নদীৰ পাৰৰ দৃশ্যটো আপোনালোক দেখিবলৈ আশা ভাবিছিলোঁ যে দেখুৱাম আপোনালোক, সেইকাৰণে সৰু ভিডিঅ' এটা কৰিলোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো কেনে লাগিছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে ইমানখিনিয়ে, বাই বাই।